এইটো একদম সঁচা ঘটনা। আজি মই আপোনাক ক'বলৈ কৈ আছোঁ মোৰ জীৱনৰ একদম সঁচা কাহিনী। কাহিনীটো এনেকুৱা আছিল যে মই বহুত দিনৰ পৰাই ন'টিছ কৰি আছিলোঁ মোৰ লগৰজনৰ ৱাইফ একদম মন চন মাৰি বহি থাকে। এদিন মই সুধিলোঁ, বৌ কি হ'ল, ইমান যে মন মাৰি বহি থাকে? বৌয়ে ক'লে যে কি ক'বা, তোমাৰ দাদাই ৰাতি ৰাতি মদ খাই আহে, একদম সময় নিদিয়ে। আৰু বৌজনীৰ দুটাকৈ ল'ৰা ছোৱালী আছিলে, কিন্তু তথাপিও বৌজনী দেখাত অতি ধুনীয়া। ময়ো বহুত দিনৰ পৰা নজৰ দি আছিলোঁ বৌজনীক। সেই ধান্দাতে মই বৌক ক'লোঁ, হয় নেকি, তেন্তে কি কৰিম বুলি ভাবিছে? কি কৰিবা আৰু, বেয়া দিন বেয়া জীৱন চলি আছে, একোকে ক'ব নোৱাৰোঁ আৰু। কিবা ক'লে তোমাৰ লগক উল্টা মোকে দম দিয়ে, মাৰিবলৈ ওলায়। ময়ো ক'লোঁ, হয় নেকি, ঠিক আছে বাৰু, পিছে আগলৈ কি কৰিম বুলি ভাবিছে এতিয়া? তেন্তে বৌ ক'লে যে কি কৰিম আৰু, এনেকাই জীৱন, এনেকেই থাকিব লাগিব, আৰুতো উপায় নাই। তেতিয়া মই ক'লোঁ, তেনেকৈ কিয় কয়? হ'ব হ'ব, চব ঠিক হৈ যাব, চিন্তা কৰিব নালাগে। বৌয়ে ক'লে, নাই একো ঠিক নহয়, তেওঁ কেতিয়াও ঠিক নহয়, এনেকৈয়ে থাকিব, কাম নাই। মই ক'লোঁ, কিয় ক'লে এনেকা? কৈছে, বৌয়ে ক'লে যে ৰাতি ৰাতি মদ খাই আহিব, আহি কেনে হাল্লা কৰিব, তাৰপিছত শুই যায়, একো কাম নাই, একদমেই টাইম নিদিয়ে মোক। বৌয়ে ক'লে, মইতো এটা তিৰোতা মানুহ, মোৰো কিবা লাগি থাকে। মই ক'লোঁ, কি লাগি থাকে বাৰু? তুমি নাজানিবা এতিয়া। মই কৈছোঁ, মই চব জানো, আপুনি কওকচোন আগত। নাই নাই, চব কথা চবকে ক'ব নোৱাৰি। মই ক'লোঁ, মোক নকয়নো কাক ক'ব, কওকচোন বাৰু। নাই, পিছত কেতিয়াবা কম দিয়ক। তেতিয়া মই ভাবিলোঁ নিশ্চয় কিবা এটা খেপ পাম। সেনেতে মই ক'লোঁ, ঠিক আছে বাৰু, এতিয়া মই যাওঁ। তেনেকৈ কৈ মই গুচি আহিলোঁ। তাৰপিছত মই বৌজনীক মেছেজ কৰিলোঁ। এদিন মেছেজত ক'লোঁ, বৌ মন বেয়া নেকি? ক'লে, অঁ। তেন্তে মই ক'লোঁ, ঠিক আছে, আপোনাকতো হাজবেণ্ডে মোৰ লগৰে ঘূৰাই হ'ব নিনিয়ে, মোৰ লগতে ওলাব এদিন। কৈছে, ক'ত লৈ যাবা? মই কৈছোঁ, ব'লকচোন যাম, আপুনি কেলৈ চিন্তা কৰে? কৈছে, আগত কোৱাচোন। মই ক'লোঁ, নিম দিয়ক, কিয় মোক প্ৰতি ভৰসা নাই নেকি? তাৰপিছত মই ধেমালিতে ক'লোঁ, লৈ যাম, যাব নেকি? তাৰপিছত বৌয়ে ক'লে, হেত পাগল নেকি, কিয় এনেকৈ কোৱা, মোক যে এনেকৈ বুলি ভাবিছা নেকি তুমি? তাৰপিছত মই ক'লোঁ, কিয় বৌ, সিদিনাতো আপুনিয়ে কৈছিল আপোনাক কিবা লগা আছে। মই বুজি পাইছোঁ, কিন্তু কি ক'ম আৰু, আমিতো ঘৰত বা ৰুমত লৈ যাব নোৱাৰোঁ। তেন্তে ব'লক, মই লৈ যাম আপোনাক। ময়ো ভাবি আছিলোঁ বহুত দিনৰ পৰা, আৰু আপুনি ইমান ধুনীয়া, মই বহুত দিনৰ পৰা খেপ লৈ আছিলোঁৱে, আজি চান্স পাইছোঁ কাৰণে কৈ দিলোঁ। তাৰপিছত বৌয়ে ক'লে, থেত পাগল। মই ক'লোঁ, ঠিক আছে তেন্তে, আপোনাৰ কথা নাযায় যদি। মই ভাবিছিলোঁ আপোনাকো অলপ এনজয় কৰালোঁ হয়, নিজেও অলপ এনজয় ল'লোঁ হয়, বাকী আপোনাৰ কথা। তাৰপিছত মই ক'লোঁ, ঠিক আছে, ভাবি চাওক, যদি হয় মোক কল কৰিব। তাৰপিছত সেই সন্ধিয়াই মোক বৌয়ে কল কৰিলে, তুমি যে কৈছিলা ক'ত যাবা? মই ক'লোঁ, আছে মোৰ চিনাকি। কৈছে, একদম চিনাকি নেকি, মোকো চিনি পায় নেকি? তাৰ মই ক'লোঁ, নাই নাই নাই, অকল মোৰ চিনাকি, ব'লক যাওঁ। তেওঁ ক'লে, ঠিক আছে ব'লা। তাৰপিছত মই ক'লোঁ, ঠিক আছে, কালি ৰাতিপুৱা ওলাব। তাৰপৰা ক'লে, একেলগে নাযাওঁ নেকি, তুমি মোক এড্ৰেছটো দি দিবা, মই ৰেপিড'লৈ গৈ পাম। মই ক'লোঁ, ঠিক আছে তেন্তে, সেনেকৈ হ'লে আৰু ভাল। মই আপোনাক হোটেল গৈ কেনে বুকিং কৰি কেনে আপোনাক মই এড্ৰেছটো দি দিম, আপুনি আহি যাব। তেনেতে ক'লে, ঠিক আছে হ'ব। তাৰপিছত গ'ল, ৰাতিটো কিবাকৈ পাৰ কৰিলোঁ। তাৰ পিছদিনা মই ৰাতিপুৱাই গৈ হোটেলত বুকিং কৰি তেওঁক মই হোৱাটছএপত মেছেজ কৰি দিলোঁ লোকেশ্যনটো। তেওঁ ৰেপিড' এখন লৈ কেনে ওলাল গ'ল। তাৰপিছত ৰুমত সোমাই তেওঁ মোৰ চকুক চাব নোৱাৰি মুখখন তলমূৰ কৰি থৈ দিছে। মই ক'লোঁ, বৌ কেলেই ইমান লাজ কৰি আছে?
বৌয়ে ক'লে থেত লাজ লাগিবই আকৌ, হঠাৎ আৰু ইমান। মোক ক'লে তুমি মোক কি চাইছা, ইমান ভাল লাগিছেনে তোমাৰ? মই কৈছোঁ অঁ কিয় নালাগিব। কৈছে মোৰ 2টা চলি আছে, তথাপিও। মই ক'লোঁ তথাপিও কি হ'ল, আপুনি ইমান ধুনীয়া। তাৰপিছত মই মোৰ কোচত লৈ ল'লোঁ, লৈ কিনে বিচনাত বহাই লৈ তেওঁক চুমা খাব ধৰিলোঁ। চুমা খাওঁতে খাওঁতে তেওঁ কৈছে মোৰ লাজ লাগিছে। মই কৈছোঁ লাজ লাগিছে নেকি? তাৰপিছত মই তেওঁক সাবটি ধৰি বিচনাতে বাগৰাই লৈ চুমা খালোঁ। চুমা খাই 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 তেওঁৰ একদম গলতে কামুৰিলোঁ। সেই নাকামুৰিবা, দাগ পৰিলে আকৌ একদম তোমাৰ লগৰে বুজি পাব। মই ক'লোঁ সেই মদাহী একো গম নাপাই দিয়া। তাৰপিছত মই গলত চুমা খাই তেওঁৰ কাপোৰৰ ওপৰতে তেওঁৰ দুটুকিটা টিপিব ধৰিলোঁ। তেওঁ কি মজা পাইছে, বুলি কৈ কি মজা লৈছে। তাৰপিছত মই কি কৰিলোঁ, কাপোৰটো ওপৰৰ পৰা টপটো খুলি দিলোঁ। খুলি কিনে ব্ৰাটো খুলি লৈ একদম বুবুকেইটা নিপলকেইটা টিপি 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 চুহিব ধৰিলোঁ। বৌয়ে একদম ৰখিব নোৱাৰি একদম মোৰ পেনৰ ওপৰতে মোৰ বাৰীডাল চেপি ধৰিলে। একদম থাকিব নোৱাৰা হৈ গ'ল বৌ। মই ক'লোঁ কিমান দিন পোৱা নাছিলে বৌ? কৈছে বহুত দিন, কি ক'বা আৰু। এনেকৈ কৈ কিনে মোক খাবতি ধৰিলে। মই তাৰপিছত বুবুকেইটা নিপলকেইটা চুই চুই মোৰ হাতেৰে তেওঁৰ পেণ্টটো খুলি দিলোঁ। পেণ্টটো খোলাৰ লগে লগে চাওঁ যে পেণ্টিটো অলপ অলপ ভিজা আছে। বৌ পানী দেখোন গৈয়ে আছে আপোনাৰ। অঁ কি ক'বা, তুমি মোক একদম উঠাই দিছা। তাৰপিছত মই ক'লোঁ ঠিক আছে মই পেণ্টটো খুলি দিওঁ। কৈছে নাই মই খুলিম। তাৰপিছত মোক বাগৰাই ল'লে। বাগৰাই কিনে মোক পেণ্টটো খুলি আণ্ডাৰ পেণ্টটো খুলি মোৰ বাৰীটো চুহিব ধৰিলে। চুহি মোৰ বাৰীটো একদম টিটিয়াই দিলে। গললৈকে সোমাই দিলোঁ মই বাৰীটো। তেওঁৰ চুলি কোচা মেৰিয়াই লৈ তেওঁক একদম উশাহ নোপোৱালৈকে মই ধৰি ৰাখিলোঁ বাৰীটো গলত। তাৰপিছত আকৌ ওলাই দিলোঁ। তাৰপিছত তেওঁ সলাই ওলোৱা সোমাই কৰি আছে। অঁ মা কি যে ভাল লাগিছিলে, বৌ কি মজা দি আছে। মই এনেকৈ ক'লোঁ অঁ মই এনেকৈ কৰোঁৱে, কিন্তু তোমাৰ দাদা হেৰিটোৰ একো কাম নাই, তোমাৰ বন্ধুৰ একো কাম নাই। তাৰপিছত মই ক'লোঁ ৰহক মই আৰু মজা দি আছোঁ। তাৰপিছত তেওঁৰ চব কাপোৰ খুলি ল'লোঁ। খুলি কিনে ভৰিটো খোজৰ মাজত মই একদম তাইৰ বুচখনত আঙুলি ভৰাই চুহিব ধৰিলোঁ। তাই ক'লে অঁ বুলি কৈছে আৰু নোৱাৰোঁ, সোমাই দিয়া। বহুত দিনৰ মূৰত মোৰ বুচ আজি শান্তি পাব। দেন মই কণ্ডম এটা লগালোঁ। লগাই লাহে লাহে বৰ বুচৰ ওপৰত বাৰীটো ঘঁহিব ধৰিলোঁ। ঘঁহি থাপকৈ সোমাই দিওঁতে মই ক'লোঁ বুলি কওঁতে একদম মোৰ মন চন খিৰখিৰাই গ'ল। মই ক'লোঁ কি হ'ল বৌ, এতিয়াও ইমান টাইট আছেনে? কৈছে অঁ ইমান দিন কৰা নাই তোমাৰ লগৰে, তাৰ একো কামেই নাছিলে, কিন্তু তোমাৰতো দেখোন মস্ত। কৈছে মই ক'লোঁ অঁ অলপ ডাঙৰ আছে। তাৰ মুখখনত একদম থাকি ধৰি ওঠ দুটাত মই বাটডাল আৰু জোৰে সোমাই দিলোঁ। সোমাই দিয়াৰ লগে লগে মই ক'লোঁ বুলি কৈ কিনে একদম হেঁচি ধৰিলোঁ মুখখন। তাৰপিছত ওলোৱা সোমোৱা কৰি দুটুকিটা চুহিব ধৰিলোঁ। বৌয়ে ক'লে কি মজা দি আছা, বঢ়িয়া বঢ়িয়া বুলি কৈ বৌয়ে থাকিব পৰা নাই। তাৰপিছত মই ক'লোঁ বৌ অলপ দেৰিকৈ দগী বনাম। মই ক'লোঁ তোমাৰ আৰু মই এতিয়া তোমাৰ যি ইচ্ছা যেনেকৈ ইচ্ছা তেনেকেই কৰা। এনেকৈ কৈ কৰোঁতে কমে কম 3 বাৰ কৰিলোঁ। বৌয়ে একদম থাকিব পৰা নাই। লাষ্টত ক'লে আৰু অলপ লাগে মোক। মই ক'লোঁ অলপ ৰখক আৰু দিম। তাৰপিছত বৌয়ে লাহে লাহে মোৰ বাৰীটো উঠাব ধৰিলে। লাষ্টবাৰ আৰু এবাৰ কৰিলোঁ, 4 বাৰ। বৌয়ে একদম থাকিব পৰা নাই। তাৰপিছত বৌৰ লগত এতিয়াও মই লগ কৰোঁ, কৰি থাকোঁ অয়ত। এতিয়াও মজা পায় বৌয়ে মোৰ লগত শুই। থেংক ইউ। যদি ষ্টৰিটো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ষ্টৰি আনিম আপোনালোকৰ কাৰণে। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।